আজিও আমি শিখ সমাজ অসমৰ কাৰণে ফ্ৰণ্ট লাইনত থিয় আছো আৰু সদায় থাকিম আৰু যদি হেতু সমাজ আমাক তেজু দিব লাগে আমি তাৰ কাৰণেও শিখ সমাজ অসমৰ এটা ফ্ৰণ্ট লাইন আছে যত আমাক যদি অসমক কিবা এটা হ'ব বিচাৰে আমি সদায় আগবাঢ়ি আহি যাম তোমাতকেও আগত থিয় হৈ থাকিম বহুত ধন্যবাদ পঞ্জাবৰ পৰা অহাৰ কাৰণে নহয় মানে আমি ইয়াত থাকি গ'লো ধৰ্মটোৱে খালি পঞ্জাবী কিন্তু উই আৰ ফ্ৰম ইণ্টাৰনেলি উই আৰ এছমিজ কৰিবলৈ আহিছোঁ থেংক ইউ দিবলৈ আহিছোঁ ইমানখিনি কৰি আছে আমিও সময় শৃংখল চলিহাক অন্য এটা ৰূপত দেখা পোৱা গ'ল মূৰত পাগুৰি মাৰি শিখসকলৰ লগত একত্ৰিত হ'ল উজনি অসমত যিটো মহাপ্ৰলয় আহিলে এই মহাপ্ৰলয়টোৱে কিন্তু হিন্দু মুছলমান শিখ জৈন সকলো একত্ৰিত কৰি থৈ গ'ল আমি সকলোৱে এইদিনা দেখি আছো উজনিৰ পৰা নামনিলৈ সকলো উবিৰ খাই আহিছে বান সাহায্য দিবলৈ আৰু একাংশই এইখিনি সময়ত ৰাজনীতিও কৰি আছে হিন্দু মুছলমান এইবিলাকক লৈ এতিয়াও তেওঁলোকে ৰাজনীতি কৰি আছে যিসকলে এই হিন্দু মুছলিম লৈ ৰাজনীতি কৰি আছে তেওঁলোকে এই ভিডিঅ'টো চাব বিপদৰ সময়ত জাতি বৰ্ণ ভাষা এইবিলাক সকলো ভেদাভেদ কৰি আমি একত্ৰিত হৈ সমাজৰ কাৰণে আমি কাম কৰিব লাগিব হিন্দু মুছলমান কৰি থাকিলে এই সময়ত নচলিব আপোনালোকে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক শৃংখল চলিহা আৰু শিখ সমাজৰ মাজত কি বক্তব্য হ'ল শিখ সমাজৰ লোকে শৃংখল চলিহা কি ক'লে আৰু শৃংখল চলিহায়ো তেওঁলোকক কি প্ৰতিশ্ৰুতি দিলে এই গোটেই ভিডিঅ'টো চালে আপোনালোকে জানিবলৈ পাব গতিকেলৈ বলক ভিডিঅ'টো মাজলৈ যাওঁ আজিও আমি শিখ সমাজ অসমৰ কাৰণে ফ্ৰণ্ট লাইনত থিয় আছো আৰু সদায় থাকিম যদি হেতু সমাজ আমাক তেজু দিব লাগে আমি তাৰ কাৰণেও সাজু হৈ আছো মানে আমি খালি পঞ্জাবৰ পৰা অহাৰ কাৰণে নহয় মানে আমি ইয়াত থাকি গ'লো ধৰ্মটোৱে খালি পঞ্জাবী কিন্তু উই আৰ ফ্ৰম ইণ্টাৰনেলি উই আৰ এছমিজ নাও যদি অসমক কিবা এটা হ'ব বিচাৰে আমি সদায় আগবাঢ়ি আহি যাম তোমাতকেও আগত থিয় হৈ থাকিম বহুত ধন্যবাদ শিখ ধৰ্মাৱলম্বী যিসকল যুৱক ফাৰ্ষ্ট লাইন ৱেৰিয়াৰ হিচাপে যি ধৰণে কাম কৰি আছে আপুনি এই সন্দৰ্ভত টকশ্ব'ৰ বাবে আপুনি এটা লাইভ খুজিছিলে মোৰ পৰা আৰু মই যেতিয়া এওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ আৰু যোগাযোগ কৰাৰ আচলতে আহি যেতিয়া মই গুৰুদ্বাৰ পবিত্ৰ ভূমিত নিজে থিয় দিলোঁ কিন্তু অতিকে ধুনীয়া এটা পৰিৱেশ আমি বিগত 15টা দিন মোৰ নিজৰ ব্যক্তিগতভাৱে মোৰ মন মগজু সকলো গোমা হৈ আছিল কিন্তু ইয়াত যিটো এটা ইতিবাচক ছবি মই দেখাবলৈ অসম লাইভ 24 দৰ্শকসকলক চেষ্টা কৰিম ইতিমধ্যে ইয়াত বহু শিখ ধৰ্মাৱলম্বী যিসকল স্থানীয় শিৱসাগৰ বাসিন্দা তেওঁলোক আছে শিৱসাগৰ গুৰুদ্বাৰ পৰিচালনা সমিতি বা যুৱকসকল আছে ইয়াৰ লগতে আমি সৌভাগ্যবশতঃ শৃংখল চলিয়াক আমি পাইছোঁ শৃংখল চলিয়া এটা বিশেষ কাৰণত ইয়াত আহি উপস্থিত হৈছে মই প্ৰথমেই কওঁ যে শিৱসাগৰত যি দুদিনৰ বান সমস্যা দেখা দিছিলে প্ৰথম দুদিন এই গুৰুদ্বাৰত আমি নিজে ব্যক্তিগতভাৱে আহিছিলোঁ গুৰুদ্বাৰৰ সন্মুখৰ যিটো পথ সেই পথছোৱা সম্পূৰ্ণৰূপে জলমগ্ন হৈ আছিল আৰু ইয়াৰ ওচৰৰ পাজৰৰ যিমান ইয়াৰ বিভিন্ন ধৰ্মাৱলম্বী ব্যক্তিসকল আছিল এই গুৰুদ্বাৰৰ এই পবিত্ৰ যি লংগৰ সেই লংগৰত তেওঁলোকে দিন ৰাতি প্ৰায় প্ৰত্যেকটো হাজতে 500 মানুহক তেওঁলোকে দিছিলে তেতিয়ালৈকে চৰকাৰী ৰিলিফ বা অন্যান্য যিসমূহ চৰকাৰী বেচৰকাৰী সংস্থাসমূহ আছে তেওঁলোকক আচলতে এই পথছোৱা বা এই স্থানীয় যিখিনি বাসিন্দা আছিলে তেওঁলোকক ঢুকি পোৱা নাছিলে সকলোতকৈ গুৰুত্বপূৰ্ণ কথা তাৰ পাছত কিন্তু শিৱসাগৰত আমি দেখা পালোঁ বিভিন্ন অসমৰ বিভিন্ন জাতি জনগোষ্ঠী শিৱসাগৰ বা চৰাইদেউৰ এই যিটো বিপদৰ সময়ত শান্তানুদা আহি থিয় দিয়া পৰিলক্ষিত হৈছিল কিন্তু মই একেবাৰে সংকোচ নোহোৱাকৈ এটা কথা ক'ব লাগিব যে শিখ ধৰ্মাৱলম্বী লোকসকলে এই সময়ছোৱাত যি ধৰণে সাহসেৰে প্ৰথম শাৰীত থিয় দি শিৱসাগৰবাসীৰ লগত থিয় দি থাকিলে যিহেতু তেওঁলোক নিজেও এজন শিৱসাগৰবাসী মই আমাৰ যিখিনি স্থানীয় শিখ ধৰ্মাৱলম্বী সেইখিনিক মই বাদেই দিলোঁ কিন্তু তাৰ লগত মই সংযোজন কৰিব লাগিব যে ভাৰতৰ অন্য অঞ্চলৰ লগতে আমাৰ চুবুৰীয়া যিসকল শিখ ধৰ্মাৱলম্বী যিসকল এছ'চিয়েশ্যনছ আছিল গ্ল'বেল শিখছ আছিল শিখ এড বুলি যিটো অনুষ্ঠান আজিও তেওঁলোকে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত বান সাহায্য বিতৰণ কৰি আছে বা অন্যান্য কামসমূহত তেওঁলোকে লাগি আছে আৰু পুনৰ সংস্থাপনত তেওঁলোকে এতিয়া কনচেনট্ৰেট কৰি আছে বুলি জানিব দিছে মোৰ লগত শৃংখল চলিয়া আছে মনিন্দৰ আছে বন্তি আছে মোৰ বাল্যকালৰ বন্ধু প্ৰথমে মই মনিন্দৰ ওচৰলৈ যাবলৈ আছে যে মনিন্দৰ কি ক'বা প্ৰথম দুটা দিন মই আচলতে কোনো ভাষা শব্দৰে ব্যাখ্যা কৰিব নোৱাৰোঁ শৃংখল আহি পাইছে কিয় আহিছে মই শৃংখলক সুধিম কি ক'ব আজিৰ পৰিৱেশটো শিৱসাগৰৰ মই এইটোৱে কথা কম কি আৰু সবতকৈ আগততো মই শৃংখলক ধন্যবাদ দিছোঁ যি আমাৰ ইয়াত উপস্থিত হৈছে আৰু শৃংখলো বহুত লাগি আছে আৰু
শিখ সমাজৰ ফালৰ পৰা মই এটাই মেছেজ দিব বিচাৰিছোঁ কি শিখ সমাজ পঞ্জাৱ আৰু অসমৰ যি ৰিলেশ্যনশ্বিপ আছে ফ্ৰেণ্ডশ্বিপ ৰিলেশ্যনশ্বিপ গুৰু নানক দেৱজী শ্ৰীমন্ত শংকৰদেৱৰ গুৰু তেগ বাহাদুৰ চাহেবজী আহিছিলে যেতিয়া আপোনাৰ ধুবুৰীত আহিছিলে অসমৰ মিউচুৱেল কৰাইছিলে সেইটো গুৰুদ্বাৰা আছে তাৰপিছত মহাৰাজা ৰঞ্জিত সিঙে 506 চ'লজাৰ মান সেনাৰ বিৰুদ্ধ যুদ্ধৰ কাৰণে পঠিয়াইছিলে আৰু আমি শিখ সমাজ যেতিয়া আপোনাৰ চন্দন সিং বা আমাৰ হেৰি হৈছিলে কি কয় আন্দোলন হৈছিলে তাতো শ্বহীদ হৈছিলে আজিও আমি শিখ সমাজ অসমৰ কাৰণে ফ্ৰণ্ট লাইনত থিয় আছোঁ আৰু সদায় থাকিম আৰু যদি সেইটো সমাজ আমাক তেজো দিব লাগে আমি তাৰ কাৰণেও সাজু হৈ আছোঁ আৰু মই শৃংখলক এটা কথা ক'ব বিচাৰিছোঁ শিখ সমাজ অসমৰ এটা ফ্ৰণ্ট লাইন আছে য'ত আমাক যদি অসমক কিবা এটা হ'ব বিচাৰে আমি সদায় আগবাঢ়ি আহি যাম তোমাতকৈও আগত থিয় হৈ থাকিম বহুত ধন্যবাদ কথাবিলাকে আচলতে আৱেগিক কৰি তুলিছে মনিন্দৰ মোৰ বাল্যকালৰ বন্ধু আচলতে একেলগে খেলি আৰু এই গুৰুদ্বাৰতে আচলতে আমি এটা সময়ত খেলি পেলাই আচলতে গুৰুদ্বাৰত আচলতে খেলা ধূলা নহয় কিন্তু আমাৰ দুষ্টামিৰ বাবে আমি ক্ৰিকেট খেলি ইয়াত দিন পাৰ কৰিছিলোঁ গুৰুদ্বাৰখন মোৰ দ্বিতীয় ঘৰ বুলি ক'লেও ভুল কোৱা নহ'ব কিছু আৱেগিক হৈছোঁ শৃংখল মোৰ লগত আছে শৃংখলা ওচৰলৈ আহিম মই প্ৰথম অন্য এজন মোৰ বন্ধু বন্ধীৰ ওচৰলৈ আহিম অমৰদীপৰ ওচৰলৈ অমৰদীপ কি ক'বা এটা আৱেগিক মুহূৰ্ত আমি এই বিগত দিনকেইটাত শিৱসাগৰৰ এজন ৰংপুৰীয়া যুৱক হিচাপে বহুতে বেয়া সময় পাৰ কৰিছোঁ কিন্তু আজি সৌভাগ্যবশতঃ কিছু ময়ো আৱেগিক হৈছোঁ কিন্তু আজি কিছু ভাল লাগিছে শৃংখল আহিছে আমি পাইছোঁ আপোনালোককো পাইছোঁ কি ক'বা মই চবৰে প্ৰথমতে মই শৃংখলক ধন্যবাদ দিছোঁ শৃংখলৰ যিখিনি কাম কৰি আছে আমি শিখ কমিউনিটি তাক চাই থাকোঁ ফ'ল' কৰি আছোঁ বহুত ধুনীয়া কাম কৰি আছে বহুতখিনি ক্ষেত্ৰত ই বহুত মানুহক সহায় কৰি আছে এতিয়া বৰ্তমান আজি ষ্টেজটো যি নন ষ্টপ লাগি আছে 10-15 দিনৰ পৰা তাক দেখি আছোঁ আমি মানুহ ছ'চিয়েল মিডিয়া মাধ্যমেৰে আজি সি গুৰুদ্বাৰত আহিছে বুজ লৈছে গোটেইখিনি বস্তু সি চালে আৰু লগতে কিবা সহায় এখন আমাৰ আগবঢ়াইছে যিটো কণ্ট্ৰিবিউশ্যন সি কৰি আছে মই বহুত বহুত ধন্যবাদ দিছোঁ গোটেই সেনিক যিজন আহিছে চবকে দিছোঁ লগতে যিটো ৰিলেশ্যনশ্বিপৰ কথাটো সি ক'লে মনিন্দৰে কৈছে কি আমাৰ 505 চনত গুৰু নানক দেৱজী আহি লগ পালে সেইখিনি গোটেইখিনি কথা সি কৈছে সেই বস্তুটো আমি সদায় ৰাখি থ'ম আৰু এটা কথা মই জনাবলৈ বিচাৰিছোঁ কি শিখ কমিউনিটি ইয়াত যিখন বাস কৰি আছে শিৱসাগৰ আৰু অসমৰ বিশেষ যিমান ডাঙৰ ঠাইখিনি আছে য়েছ দে আৰ অল আছামিজ নাও মানে আমি খালি পঞ্জাৱৰ পৰা অহাৰ কাৰণে নহয় মানে আমি ইয়াত থাকি গ'লোঁ ধৰ্মটোৱে খালি পঞ্জাৱী কিন্তু উই আৰ ফ্ৰম ইণ্টাৰনেলি উই আৰ আছামিজ নাও চ' আমাৰ পঞ্জাৱী মানুহ যিকেইটা ইয়াত আছে তেওঁলোকে কৈছে কি যিমান পইচা আমি সহায় কৰিব পাৰিম আমি তহঁতক দিম কিন্তু নন ষ্টপ তহঁতি ইয়াত ফেচিলিটি দিব লাগিব প্ৰথম দুদিনটো অভূতপূৰ্ব বহুত তেতিয়া আমাৰ ওচৰত একোৱে নাই আমাৰ দুই এজন আমাৰ ওচৰৰ মানুহখিনিয়ে আহি মেলি আমাক যোগাযোগ কৰিলে কৈছে নাই অকণমান হেল্প কৰিবলৈ বিচাৰিছোঁ আৰু ওচৰৰ মানুহখিনি ভোকত মৰিলেহেঁতেন প্ৰথম দুদিন যদি লংগৰ ইয়াত যিটো ভয়াৱহ পৰিস্থিতি ইয়াত প্ৰথমতে 3টা পৰিবাৰ মানুহ আহিলে পঞ্জাৱী মানুহখিনি তেওঁক ফ'ল' কৰি ইয়াত আহি 500টা মানুহৰ ভিতৰত থিয় হ'বলৈ জেগা নাই মানে এই খোলা আমি মুকলিকৈ খুলি দিছোঁ চব আহক শ্বেল্টাৰ মেডিচিন ফুড চব ইয়াত প্ৰভাইড কৰিম আমি গুৰুদ্বাৰা মেনেজমেণ্ট কমিটিয়ে নন ষ্টপ তাৰপিছত পূৰা লাগি গ'ল যেতিয়া মানুহ সহায় দিবলৈ আৰম্ভ কৰিলে চ' অভাৰঅল কথাটো সেইটো ক'বলৈ বিচাৰিছোঁ কি আমাৰ যিটো কেছ মানে তিজৰি বুলি কয় মাইকী মানুহ অলপ বেগত পইচা ৰাখে নহয় এই গোটেইখিনি পইচা এতিয়া চবে উলিয়াই দিছে মানে য়েছ তাহাঁতি উলিয়াই দিছে কৈ যাকে ফোন কৰিছোঁ যাৰ ওচৰতে গৈছোঁ আহি উলিয়াই কৈছে মোৰ ওচৰতে লাই যা মোৰ ওচৰতে আছে তই লৈ যা বোলে খালি বস্তুটো বন্ধ হ'ব নালাগে বাছ আজি গুৰু মহাৰাজজী ইমান অপাৰ কৃপা আজি 12-13 দিন হৈ গ'ল এইটো আমাৰ খৰি জ্বলি আছে বন্ধ হোৱাই নাই মানুহ আহি আছে দি আছে NGOs আহিছে চব আহিছে চবেই ইমান অভাৰ এতিয়া আমাৰ হৈছে আমি বাহিৰৰ পৰা মানুহ আহি এতিয়া লকৱা গেলে কি য'ৰ পৰা মানুহ আহিছে আমাৰ খোলা আছে চব লৈ যাওক যি লাগে আৰু কিমান অৰ্গেনাইজেশ্যনে কাম কৰি আছে শিৱসাগৰত এটাতকৈ ডাঙৰ অৰ্গেনাইজেশ্যন আমাৰ শিখ হৈছে ৱৰ্ল্ড ৱাইড ইউনাইটেড শিখ আছে খালসা এড আছে গ্লোবেল শিখ আছে শিখ হেড আছে এনেকুৱা থাউজেণ্ডছ অফ নম্বৰ অফ শিখ মই কৈছোঁ মনে ক'ৰবাত আহি মেলি হেমকুট ফাউণ্ডেশ্যন হৈ গ'ল সিহঁতি গোটেইকেইটা আহি আমাক ইয়াত যোগাযোগ কৰিছে আমি তাতক ভাগ কৰি দিছোঁ কি তোমালোক লকৱা যোৱা তোমালোক নিমাইজান যোৱা তোমালোক সোণাৰী যোৱা এইটো দেখাই দিছোঁ তাহাঁতক কেনেকৈ কৰিব লাগে আৰু ৰিয়েলি আজি মই দেখিছোঁ সিহঁতি কিটচেনৰ ছেট লৈ আহিছে ডেট আজি মই গম পাইছোঁ ইউনিচেফে য'ৰ পৰা কিনে ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড য'ৰ পৰা কিনে তাহাঁতি এনেকুৱা নহয় যে লোকেল ব্ৰেণ্ড কিনি পেক কৰি দিছে 3100ৰ এটা কিট বনাইছে য'ত মানে ঘৰৰ দৰকাৰী হোৱা কিটচেনত চব বস্তু আছে ফুল অন অৰ্গেনাইজ ভেৰি মাছ অৰ্গেনাইজ ভেৰি ৱেল প্লেণ্ড এইটো মানে কোনো এনেকুৱা নহয় যে পটককৈ কিবা এটা প্লেন কৰি আহিছে তাহাঁতি টাইম লৈছে ইয়াত পাবলৈ কিন্তু তাহাঁতি ৱেল প্লেন কৰি আহিছে এয়াৰলিফ্ট কৰিছে এয়াৰলিফ্ট কৰাই এয়াৰ ইণ্ডিয়া কাৰ্গো ফ্ৰী কৰি দিছে বোলে তহঁতি অসমৰ কাৰণে হেৰি কৰিছোঁ অ'কে লেটছ গ'
আমি পইচা দিব নালাগে, তহঁতি ফ্ৰীকৈ লৈ যা বস্তুখিনি। পুনৰবাৰ আকৌ এই কাম কৰি থাকিবলৈ ক'ম। শৃংখল প্ৰথমে ক'ম যে বান আহিছে, আমাৰ বেয়া দিন আহিছে, কিন্তু ইয়াৰ মাজত আকৌ এবাৰ আমি যিবোৰ সম্প্ৰীতিৰ কথা কৈ থাকোঁ সেইবোৰ মুকলি হৈ গৈছে। ধৰ্মৰ কথা এইকেইদিন নাই, গুৰুদ্বাৰত যিকোনো মানুহে খাইছে, মছজিদত যিকোনো মানুহক দিছে, মন্দিৰত যিকোনো মানুহ গৈছে, যাব পাৰিছে। আপুনিও সন্মুখৰ পৰা নেতৃত্ব দি আছে, গুৰুদ্বাৰলৈ অহা মূল প্ৰসংগটো কওক। নহয়, ইমান আচলতে আমি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আহিছোঁ, থেংক ইউ দিবলৈ আহিছোঁ। ইমানখিনি কৰি আছে, আমিও সময় পোৱা নাই, আমিও এটা আশ্ৰয় শিবিৰ বনাই লৈ আমি তাতো কাম কৰি আছোঁ। কিন্তু মই আজি মনীন্দ্ৰক ফোন কৰিলোঁ, ইয়ে মই একেলগে ক্ৰিকেট খেলা, আমি শিৱসাগৰ জিলাক একেলগে প্ৰতিনিধিত্ব কৰা। তাৰপৰা মনীন্দ্ৰক ফোন কৰি আহিলোঁ, আৰু বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা সামান্য টকা 10,000 আমি এওঁলোকক আগবঢ়াইছোঁ। আৰু অনাগত দিনত সেই সমাজক আৰু যদি কিছুমান বস্তুৰ প্ৰয়োজন হয়, আমাৰ লগত মনীন্দ্ৰহঁতে যোগাযোগ কৰিলে হ'ব, আমি আৰু বস্তু প্ৰভাইড কৰিম। দাদা কি ক'ব, জ্যেষ্ঠ হিচাপে আপুনি আছে, মই আপোনাক অকণমান দুটামান কথা ক'বলৈ ক'ম। ইতিমধ্যে পৰিৱেশটো আৱেগিক হৈ গৈ আছে, কি ক'ব? वाहिगुरु जी का खालसा वाहिगुरु जी की फतेह। মই শৃংখল চলিয়া আৰু তেখেতৰ বীৰ লাচিত সেনা যিমান টীম আহিছে, সিহঁতে গুৰুদ্বাৰাত আৰু আমাৰ শিখ সমাজক যিমান সহায় কৰিছে, তাৰ কাৰণে মই গোটেই সিহঁতৰ টীম শৃংখল চলিয়াক ধন্যবাদ দিছোঁ। আৰু আমাৰ যিখিনি মানে শিখ সমাজৰ যিখিনি কেণ্ডিডেট আছে, যিখিনি NGOs আছে, আৰু যিখিনি লোকেল কেডাৰ্ছখিনি লগত লাগি কামখিনি কৰি আছে, সিহঁতকো মই ধন্যবাদ দিছোঁ। আৰু মই এইটো আশা ৰাখিছোঁ, আৰু মই মানে এটা হেৰি এটা কৰি আছোঁ চিন্তা কি যিমান বেছিতকৈ বেছি হয়, আমি সিমান দিন এই লংগাৰটো আমি চলাই থাকিম। আৰু লাষ্ট আমাৰ 2 to 3 days হৈছে আমাৰ কেম্পটো বিমল বৰা ছাৰ আহিছিলে, মাজত নটিফাইড কৰিলে। এতিয়া অকণমান আমি চৰকাৰী সাহাৰ্য অলপ পাই আছোঁ, তো সেইটো আমাক মানে বুষ্ট কৰিছে, বস্তুটো অকণমান বুষ্ট আপ কৰি দিছে। তো বুষ্ট কৰাৰ পৰা আমি সেই বস্তুটো আৰু দুৱে লাগিছোঁ। আৰু ৰাতিপুৱাৰ পৰা ৰাতি 2টালৈকে 3টালৈকে মানে ল'ৰাবোৰ খানাও খাইবলৈ আহে মানুহে। আৰু আমাৰ মানে লোকেল যিখিনি ল'ৰাখিনি আছে, পাঞ্জাবী ল'ৰা, সিহঁতে মানে চিফ্ট বাই চিফ্ট ডিউটিও দি আছে, 2 ঘণ্টা 3 ঘণ্টা হোৱে চিফ্ট বাই চিফ্ট ডিউটিও দিয়ে। আচলতে পৰিৱেশ মই কৈছোঁ যে বিগত 2টা সপ্তাহ এই শৃংখল চলিয়া হওক বা অমৰদ্বীপেই হওক বা মনীন্দ্ৰই হওক, আমাৰ মনবিলাক গোমা হৈ আছিলে। কিন্তু শান্তনুদা, এই যিটো টক শ্ব' লাইভৰ বাবে মই ইয়াত আহিলোঁ, ইয়াত যিটো পৰিৱেশৰ মই সন্মুখীন হ'লোঁ, কিছু মনটো ভাল লাগিছে। পুৰণি লগৰ সংগখিনিক পাইছোঁ, গুৰুদ্বাৰৰ যিটো পূৰ্বৰ পৰিৱেশ সেইটো পাইছোঁ। আৰু গুৰুদ্বাৰে বা শিখ ধৰ্মাৱলম্বী লোকসকলে এই বিপদৰ সময়ত যি ধৰণে ফ্ৰণ্টৰ পৰা আহি, সন্মুখৰ পৰা আহি শিৱসাগৰৰ প্ৰত্যেকজন বানপীড়িতৰ কাষত থিয়া দিলে, সেই কথাটো আমি কোনো ভাষা শব্দই আচলতে ব্যাখ্যা কৰিব নোৱাৰিম। কোনোদিন তেওঁলোক হাড়ে হিমজুৱে অসমীয়া, আমি ক'ব লাগিব সেইকাৰ। আৰু সেইবাবেই আচলতে তেওঁলোকে ৰংপুৰৰ প্ৰত্যেকজন মানুহৰ কাষত থিয় দিছে। আৰু এই ধৰণে পুনৰবাৰ অসম লাইভ 24 ফালৰ পৰাও সকলোকে সাহস আৰু ধৈৰ্য দিবলৈ আমি নেদেখাজনৰ ওচৰত পুনৰবাৰ প্ৰাৰ্থনা জনাওঁ।